Welcome back to my channel Tarishma's Kitchen. আজি potato chipsৰ ৰেচিপি লৈ আহিছো আহকচোন চাও এয়া তিনিটা মই আলু লৈছো চিপছৰ কাৰণে এই আলু তিনিটা ধুনিয়াকৈ মই বাকলি এৰিয়াই লম এয়া চাওকচোন কি ধুনিয়াকৈ বাকলিখিনি মই গুচাই লৈছো এনেদৰে ধুনিয়াকৈ আপোনালোকে পাতল পাতলকৈ কাটি লব নহলে আলুৰ বাকলিত আলু বেছিকৈ গুচি যাব আৰু এনে ওয়েস্ট হৈ যাব মিছাতে আলুখিনি এয়া দেখিছেনে একেবাৰে পাতলকৈ কাটিছো মই এনেদৰে আপোনালোকেও কাটিব এয়া চাওক কি ধুনিয়াকৈ কাটি লৈছো এনেদৰে কৰিব বাকলি এৰুৱা হৈ গল এতিয়া মই এইখিনি ধুনিয়াকৈ স্লাইস কৰি লম এয়া আলুখিনি স্লাইস কৰাৰ কাৰণে এয়া মই স্লাইস এণ্ড ডাইচাৰ ইউজ কৰিছো এটো মই নাপতলৰ পৰা আনিছো ধুনিয়া হয় স্লাইস কৰিবলে ইয়াৰে মই আপোনালোকক সম্পূৰ্ণ সেটটো খুলি দেখাম এয়া চাওকচোন ইয়াতে বিভিন্ন ধৰণৰ স্লাইস এণ্ড ডাইচাৰ আছে আপোনালোকে আপোনালোকৰ ভেজিটেবলছ নাইবা তৰকাৰীখিনি ধুনিয়াকৈ নিজৰ পছন্দ অনুযায়ী কাটি লব পাৰিব ধুনিয়া ধুনিয়া শেপত এয়া দেখিছেনে কি ধুনিয়াকৈ শেপ কৰাই আছে এটো কোনো এডভাৰটাইজমেন্ট বা কোনো প্ৰচাৰ নহয় জাস্ট মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো আপোনালোকেও লব পাৰে এটো এয়া চাওক মই আলু কেটা ধুনিয়াকৈ স্লাইস কৰি লম এনেদৰে এয়া চাওকচোন কি ধুনিয়াকৈ স্লাইস কৰি আছো এনেকুৱাকৈ কৰিব এয়া দেখিছেনে এয়া চাওকচোন কি ধুনিয়া হৈছে স্লাইস কেটা এনেদৰে আটাই কেটা আলু ধুনিয়াকৈ স্লাইস কৰি লব এয়া চাওক মোৰ আলুখিনি স্লাইস কৰি লোৱা হৈ গল এতিয়া এইখিনি পানীৰে ধুই লম এয়া দেখিছেনে মই ধুনিয়াকৈ ধুই আছো পানীৰে এয়া চাওকচোন এই ধুই লোৱাৰ পাছত এইখিনি মই এখন কাপোৰলৈ ট্ৰান্সফাৰ কৰিম এয়া দেখিছেনে স্লাইসখিনি কি ধুনিয়া হৈছে মোৰ এতিয়া এইখিনিৰ পৰা মই ধুনিয়াকৈ এখন কাপোৰত এয়া ৰাখি দিম আলুখিনি এয়া চাওকচোন ইয়াতে মই গামোচা এখন ব্যৱহাৰ কৰিছো আপোনালোকে টিস্যু পেপাৰ নাইবা টাৱেল যিকোনো কাপোৰে ইউজ কৰিব পাৰিব এয়া চাওক এনেদৰে ধুনিয়াকৈ মেলি দিব যাতে কাপোৰখনে পানীখিনি ধুনিয়াকৈ এবজৰ্ব কৰি লয় আলুখিনিৰ পৰা এয়া দেখিছেনে এনেদৰে কৰি লব আপোনালোকেও এয়া চাওক এতিয়া মই এটো মূৰৰ পৰা এনেকে ভাজ কৰি আৰু হেতু মূৰৰ পৰাও ভাজ কৰি ধুনিয়াকৈ আলুখিনি অকমান সময় এনেদৰে পানীখিনি নাইকিয়া হ'ব দিম এয়া চাওক এনেদৰে প্ৰায় আপোনালোকে 7 মিনিট মান থৈ দিব এতিয়া মই গেছৰ বাৰ্ণাৰ এটাত ধুনিয়াকৈ কেৰাহী এটা গৰম হ'ব দিম এয়া চাওক মোৰ কেৰাহীটো গৰম হ'ল এতিয়া ইয়াতে 300 গ্ৰাম মান মই তেল দি দিছো আলুখিনি ধুনিয়াকৈ ডিপ ফ্ৰাই কৰিব লাগিব এপিনে আলুখিনি মোৰ ধুনিয়াকৈ ড্ৰাই হৈ গৈছে এয়া দেখিছেনে অকনো পানী নাই ইয়াতে ধুনিয়াকৈ গামোচাখনে পানীখিনি এবজৰ্ব কৰি লৈছে এয়া চাওকচোন এয়া মোৰ তেলখিনি গৰম হ'ল এতিয়া এই গৰম হোৱা তেলখিনিত আলুখিনি ধুনিয়াকৈ দি দিছো এনেদৰে আপোনালোকে ধুনিয়াকৈ স্প্ৰেড কৰি দিব আলুখিনি আৰু মাজে মাজে হেতাখনেৰে এনেদৰে লৰাই থাকিব আপোনালোকে এই আলুখিনি প্ৰায় 3 মিনিট মান এনেদৰে ভাজিব তেতিয়া ধুনিয়া ক্ৰিস্পি হ'ব খাবলে এয়া দেখিছেনে আৰু জুইটো আপোনালোকে চাব লো মিডিয়াম ফ্লেমত ৰাখিব ধুনিয়াকৈ ভাজি ল'ব এনেদৰে এয়া চাওকচোন কি ধুনিয়াকৈ ভজা গৈ আছে মোৰ এয়া চাওক মোৰ 3 মিনিট পাছত চিপছখিনি মই আঁতৰাই থলো বেলেগ এটা বাচনলে আৰু ইয়াতে মই এখন কাগজ দি লৈছো আপোনালোকে টিস্যু পেপাৰ দিব পাৰে মোৰ টিস্যু পেপাৰ নাই কাৰণে মই কাগজখন দিছো যাতে ধুনিয়াকৈ তেলখিনি এবজৰ্ব কৰি লয় কাগজখনে আলুখিনিৰ পৰা এয়া দেখিছেনে কি ধুনিয়া হৈছে মোৰ চিপছখিনি এনেদৰে বাকি থকা আলুখিনিও আপোনালোকে ধুনিয়াকৈ ভাজি ল'ব
এনেদৰে আপোনালোকে টিছু পেপাৰ নাইবা কাগজখনৰ ওপৰত চিপছখিনি প্ৰায় 10 মিনিটলৈ ৰাখি দিব, ৰেষ্ট কৰিব দিব, ধুনীয়াকৈ তেলখিনি যাতে এবজৰ্ব কৰি লয়। এয়া দেখিছেনে, মই এইখিনি ৰাখি দিছোঁ এনেদৰে। এতিয়া চাওক 10 মিনিট পাছত মই আন এটা বাউললৈ ট্ৰেন্সফাৰ কৰি ল'লোঁ এইখিনি। এতিয়া ইয়াতে এচামুচ ৰেড চিলি পাউডাৰ দিছোঁ। আপোনালোকে যদি ৰেড চিলি পাউডাৰ ইউজ নকৰে তেতিয়াহ'লে চাট মছলা দিব পাৰে। আৰু এয়া এচামুচ নিমখ দিছোঁ। তাৰ পাছত ধুনীয়াকৈ সানি ল'ম এইখিনি। এয়া চাওক, ধুনীয়াকৈ মিক্স কৰি ল'ব। একেবাৰে বজাৰৰ লেখীয়া চিপছ মোৰ তৈয়াৰ হৈছে। এয়া দেখিছেনে, এনেদৰে ধুনীয়াকৈ মিক্স কৰি ল'ব। এয়া চাওক, আপোনালোকক মই ভাঙি দেখাইছোঁ, একেবাৰে ক্ৰিস্পি হৈ গৈছে। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এনেদৰে আপোনালোকে বজাৰৰ লেখীয়া চিপছ ঘৰতে বনাব পাৰিব আৰু বনাই চাবচোন। বনাই কিনে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব নাপাহৰিব।